India versus Sri Lanka first test আজিৰ পৰা start হৈ গৈছে হ্যাপি ইন্ডিপেন্ডেন্স ডে টু all my viewers আৰু তাৰ লগতে কম বাংলাদেশৰ কি মানে বাংলাদেশৰ যি stunning performances against Australia মানে unbelievable আজি ডে 3 আছে তাৰ ওপৰত কথা পাতিম লগতে আফগানিস্তান আৰু আয়াৰলেণ্ডৰ যি ODI মেচ চলি আছে তাৰ ওপৰত কথা পাতিম আজি 5th ODI হয় তাৰ ওপৰত কথা পাতিম আৰু লগতে যি যোৱাকালি 100ৰ এলিমিনেটৰ আছিল আৰু কোনটো মানে ম্যানচেষ্টাৰ সুপাৰ জায়ান্টছে ফাইনেলত গ'ল আৰু ফাইনেলত অহাকালি মিন্স সানডে খেলিব ট্ৰেন্ট ৰকেটছৰ লগত সকলোখিনি কথা পাতিম ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব আৰু খেলপ্ৰেমী ৰাইজৰ লগত শ্বেয়াৰ কৰিব এতিয়া কথা পাতি আছো আমাৰ ইণ্ডিয়া ভাৰ্চেছ শ্ৰীলংকা ফাৰ্ষ্ট টেষ্ট আৰু ফাৰ্ষ্ট টেষ্টত ইণ্ডিয়া টছ জিকি কিনে বেটিং লৈছে আৰু বেটিং লৈ ইণ্ডিয়া অলপ আগতে বৰষুণ দিছিল খেল ৰখিছিল কিন্তু তাৰ লগতে অলপ পিছতে আৰু ৰিজিউম হয় এতিয়া বৰ্তমান থাৰ্ড সেশনটো চলি আছে আৰু 6টা মান বজালৈ মেচ চলিব আৰু এইটো সেশন আৰু বৰ্তমান ইণ্ডিয়াৰ স্কোৰ হল 246ত দুটা উইকেট মানে আৰু এটা উইকেট পৰিছে ইণ্ডিয়াৰ আৰু যদি মই কথা কওঁ আজি ইণ্ডিয়াৰ কোনে কিমান ৰান বনালে যদি কম জয়সৱালে 32 ৰান বনাইছে আৰু লগতে যদি মই কওঁ ৰান আউট হৈ গ'ল জয়সৱাল একচুৱেলি আনলাকি মানে দৌৰিছিল তাৰপিছত দৌৰাৰ পিছত ৰান আউট হৈ গ'ল এইটো এটা বেড লাক হয় তাৰ লগতে কেএল ৰাহুল ৰিটায়াৰ্ড হাৰ্ট হৈ গ'ল এতিয়া কেএল ৰাহুলৰ নেক্সট সেকেন্ড ইনিংছত বেট ধৰিব পাৰে নে নাই এটো চাবলগীয়া হ'ব 77 ৰানত কেএল ৰাহুলে ভাল ইনিংছ এটা খেলি ৰিটায়াৰ্ড হাৰ্ট হৈ গ'ল তাৰপিছত ডেভিড পাডিকল ওয়ান্স এগেইন ডেভিড পাডিকলে যোনখন ফ্ৰেণ্ডলি মেচ আছিল সেইখনতো ভাল প্ৰদৰ্শন কৰিছে আৰু 113 ৰান 113 ৰানত বৰ্তমান ষ্টিল হি ইজ বেটিং ষ্টিল হি ইজ গোয়িং ষ্ট্ৰং আৰু লগতে আমাৰ কেপ্টেইন শুভমান গিল আউট হৈ গ'ল 16 ৰানত 16 ৰানত আউট হৈ গ'ল বৰ্তমান বেটিং কৰি আছে ঋষভ পন্তে 8 ৰানত দেৱদূত পাডিকলৰ লগত ঋষভ পন্তে বৰ্তমান বেটিং কৰি আছে আৰু 66.3 অভাৰে এতিয়া লৈছে তো বহুখিনি অভাৰ আছে কভাৰ কৰিব কিন্তু ইমান অভাৰ আজি কভাৰ নহয় আৰু অলপমান টাইম খালেও বৰষুণেও তো গতিকে আৰু কবাত কিমান অভাৰনো হ'ব আৰু বেছি অভাৰ নহয় আৰু শ্ৰীলংকাৰ হৈ প্ৰভাত জয়সূৰ্যে এটা উইকেট লয় আৰু সেইটোৱে উইকেট কাৰণ এটা উইকেটটো ৰান আউটে হৈছে গতিকে এইখন হল ইণ্ডিয়া ভাৰ্চেছ শ্ৰীলংকা আৰু বেটিং পিচ মানে ভাল প্ৰথমতে এক্সপেক্ট কৰিছিল যে পিচখন বলিং ফ্ৰেণ্ডলি হ'ব কি কিন্তু বেটিঙৰ কাৰণে এটলিষ্ট আজি ফাৰ্ষ্ট ডেৰ কণ্ডিশ্যন খুবেই ভাল বেটিং কৰিবৰ কাৰণে আৰু ইণ্ডিয়াই বেটিং লৈ এটা সুন্দৰ মানে ডিচিশ্যন বুলি কওঁ আৰু বাকী প্লেয়িং ইলেভেনৰ যদি কথা কওঁ মই আৰু কোন আহিবলগীয়া আছে বেটিং ইণ্ডিয়াৰ ৰবীন্দ্ৰ জাদেজা আছে ধ্ৰুৱ জুৰেল আছে মানৱ সুথাৰ আছে কুলদীপ যাদৱ আছে মহম্মদ সিৰাজ আছে আৰু প্ৰসিদ্ধ কৃষ্ণা আছে শুভমান গিলে যি পিয়ৰ এক্সপিৰিয়েঞ্চক মানে বেক কৰিছে যেনেকে ৰবীন্দ্ৰ জাদেজা আৰু কুলদীপ যাদৱৰ দৰে প্লেয়াৰক চান্স দিছে বেক কৰিছে গতিকে এক্সপিৰিয়েঞ্চ আছে গতিকে আই হোপ ইণ্ডিয়া উইল ডু গুড এণ্ড উইন দিছ টেষ্ট এনেকুৱা লাগিছে যে ইণ্ডিয়া টেষ্টখন জিকিব বাকি ইটছ টু আৰ্লি টু সে এনিথিং বাকি যদি মই কথা কওঁ অষ্ট্ৰেলিয়া আৰু বাংলাদেশক কম যে বাংলাদেশে নেইল ডিড বাংলাদেশে কি খেলিছে বাংলাদেশে 426 ৰান বনাইছে ফাৰ্ষ্ট ইনিংছত মানে 426 ৰান বনাইছে আৰু লিড বহুত ৰানৰ লৈছে অষ্ট্ৰেলিয়াটো 198 ৰানত অল আউট হৈ গৈছিল ফাৰ্ষ্ট ইনিংছত আৰু বৰ্তমান অষ্ট্ৰেলিয়াৰ সেকেন্ড ইনিংছত 161 ৰানত 4টা উইকেট হেৰুৱাই বেটিং কৰি আছে আমাৰ কেমেৰুন গ্ৰীণ আৰু এলেক্স কেৰী বেটিং কৰি আছে 43 কেমেৰুন গ্ৰীণ আৰু এলেক্স কেৰী 19 ৰানত আৰু 4টা উইকেট হেৰুৱাইছে আৰু 67 ৰানত এতিয়াও পিছ পৰি আছে অষ্ট্ৰেলিয়া আজি হল থাৰ্ড ডে গুচি গ'ল আৰু কালি আছে ফৰ্থ ডে আৰু হাসান মাহমুদে এগেইন ফাৰ্ষ্ট ইনিংছত হাসান মাহমুদে 6টা উইকেট লৈছিল এইটো ইনিংছত 2টা উইকেট লৈছে তাইজুল ইছলামে এটা মেহেদী হাসান মিৰাজে এটা এটা কথা হল বাংলাদেশে এই মেচখন যদি জিকে ইট উইল বি হিষ্টৰিক মোমেন্ট ফৰ বাংলাদেশ ক্ৰিকেট টিম মানে এণ্ড ইট উইল বি এন আপসেট অফ মানে গ্ৰেটেষ্ট ইট উইল বি এ গ্ৰেটেষ্ট টেষ্ট অফ ওৱান অফ দ্য গ্ৰেটেষ্ট টেষ্ট ইট উইল বি এনেকুৱা টাইপ হ'ব বিকজ বাংলাদেশৰ দৰে টিম এটাই আৰু নাহিদ ৰাণাৰ এবচেঞ্চত অষ্ট্ৰেলিয়াত গৈ 23 বছৰ পিছত সেনেকুৱা কণ্ডিশ্যনত টেষ্ট মেচ খেলি অষ্ট্ৰেলিয়াক যদি হৰুৱাব পাৰে ষ্টিল মই কৈছোঁ যে উই ডোন্ট নো এনিথিং কিন্তু বাংলাদেশৰ ষ্ট্ৰং চান্স আছে যে এইখন মেচ জিকিব লাগে বাংলাদেশে এতিয়া বাংলাদেশে যদি যেহেতু বাংলাদেশ এনেকুৱা টিমৰ লগত কি হয় তেওঁলোকে কি হয় কলাপস হৈ যায় বা নাৰ্ভাছনেছ এটা আহি যায় আৰু টেন্স সিচুৱেশ্যনত মানে চক কৰি দিয়ে কিন্তু বাংলাদেশে যদি সেইটো নকৰে কালি ফৰ্থ ডে
তো এই মেটচখন কালিয়ে শেষ হৈ যাব লাগে, 4th ডেতে শেষ হৈ যাব লাগে। আৰু অষ্ট্ৰেলিয়া 6টা উইকেট আছে, 67 ৰান লাগে অষ্ট্ৰেলিয়াক। যদি আৰু 100 মান ৰানত অষ্ট্ৰেলিয়াক অল আউট কৰি দিব পাৰে বাংলাদেশে, তেতিয়াও বাংলাদেশৰ মাত্ৰ 33 মান 33 মান টাৰ্গেট হৈ যাব, বাংলাদেশে জিকি যাব আৰামত। তো আই এম হোপফুল ডেট বাংলাদেশ উইল উইন দিছ মেটচ। তো এইখন মেটচৰ কথা পাতিলোঁ। তাৰ লগতে যদি মই কথা কওঁ, আয়াৰলেণ্ড আৰু আফগানিস্তানৰ মাজত 5th ODI চলি আছে, আৰু 5th ODIত বৰ্তমান আয়াৰলেণ্ডে বেটিং ধৰি আছে। 148 ৰানত 4টা উইকেট হেৰুৱাইছে। বৰ্তমান বেটিং কৰি আছে হেৰি টেক্টৰ ভাল বেটছমেন, 51ত বেটিং কৰি আছে, আৰু কাৰ্টিছ কেম্পাৰে 23 ৰানত বেটিং কৰি আছে, আৰু অমাজাই 2টা উইকেট লৈ গাজানফাৰে 2টা উইকেট লৈ আছে। তো এইখন মেটচ বৰ্তমান চলি আছে, বেছি কথা পাতিবলগীয়া নাই। তাৰ লগতে মই কালিৰ মেটচখনৰ কথা কওঁ যে 100ৰ মেটচখনত আমাৰ মানচেষ্টাৰ ছুপাৰ জায়েণ্টছে জিকি কিনে ফাইনেললৈ প্ৰৱেশ কৰে, আৰু ফাইনেলত এতিয়া খেলিব ট্ৰেণ্ট ৰকেটছৰ লগত। আৰু কালি মেটচখন আছিল আমাৰ ছানৰাইজাৰ্ছ লিডছৰ লগত আছিল, আৰু 186 ৰান বনাইছিল মানচেষ্টাৰ ছুপাৰ জায়েণ্টে 100টা বলত, আৰু ছানৰাইজাৰ লিডছে 166 ৰানহে কৰিবলৈ সক্ষম হয়। আৰু মেন অফ দ্য মেটচ, প্লেয়াৰ অফ দ্য মেটচ হয় জছ টাং, 4টা উইকেট লৈ 26 ৰান দি। তো এইখন হ'ল 100ৰ মেটচ। তো এইখিনি সকলোখিনি খেলৰ খবৰ দিলোঁ। কেনেকুৱা পালে জনাব, ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, খেলপ্ৰেমী ৰাইজৰ লগত শ্বেয়াৰ কৰক ভিডিঅ'টো। আৰু বৰ্তমান লাইভ ষ্ট্ৰীম চলি আছে, ইণ্ডিয়া ভাৰ্চেছ শ্ৰীলংকা গৈ কিনে লাইভ ষ্ট্ৰীম আপোনালোকে চাওক, আৰু আছাম প্ৰিমিয়াৰ লীগৰ ওপৰতো লাইভ ষ্ট্ৰীম কৰিম সোনকালে, সেইটোও চাব আপোনালোকে। বাকী টিল দেন আহিছোঁ আৰু খেলৰ নিউজ লৈ আনিম, তেতিয়ালৈ বাই বাই।